মইতো তোমাৰ বাহিৰে আৰু বেলেগ কাৰো কথা ভাবিবই নোৱাৰোঁ জানা। আৰু তুমি যদি মোক বিয়া নাপাতা নহয়, মই আৰু বেলেগ পথ বাছি ল'বলৈ বাধ্য হৈ যাম। কথা শুনিছে তাই এনেকুৱা ইমচনেল ছোৱালী নহয় মানে বুজিছেনে মই আজিলৈকে দেখা নাই হেত ছাগলীজনী মই ধেমালিহে কৰিছিলো বেঙি মই আৰু তোমাৰ বাহিৰে বেলেগৰ লগত থাকি পেলাই কি সুখী হ'ব পাৰিম তোমাৰ নিচিনা সুখ মোক বেলেগে দিব পাৰিব নেকি মাকে ফোন কৰি সুধো ৰ কি খাই তুলিছিলে মোক যে তোমাৰ নিচিনা ইমান ধুনীয়া ৰূপহীজনীয়ে মোক ভাল পালা ৰবা মাক ফোন এটা কৰো হেল্ল' মা বাবা ফোন কৰিছিলা? কি খাই তুলিছিলা হে মোক একেচোনকে হবলগীয়া বোৱাৰীয়ে তোমাৰ একে ঘৰত ভৰিদু কৰিয়ে আছে তই পেটত থাকোঁতে মনত পৰিছে ৰ তই পেটত থাকোঁতে নহয় মই আমাৰ গোটৰ ধন ভঁৰালী আছিলোঁ বুজিছ আৰু মানে সেইখিনি সময়ত তই এতিয়া যেনেকুৱা তেতিয়া তেনেকুৱাই আছিলি বুজিছ পেটত থাকোঁতে এই আমুক খাওঁ তামুক খাওঁ আলু কচু খাওঁ হাতী কণী খাওঁ এইবোৰেই আছিলি তোৰ খালি ভোকেই লাগি থাকে তোৰ সেইটো কাৰণে মই মানে কি কৰিছিলোঁ মোৰ হাতত যে জমা থোৱা যে ধনবিলাক যে মই মনে মনে তাৰ পৰা কেইটকামান লৈ গৈ পেলাই ইটো সিটো বজাৰ কৰি মানে খাইছিলোঁ আৰু বাপেৰেতো জানোৱে যোৱা খালি চব উৰুৱাই দিয়ে একো পইচা নথয় সেইকাৰণে মই ধন ভঁৰালী হাতত যে পইচাখিনি জমা দিয়ে সেইখিনি খৰচ কৰি পেলালোঁ বুজিছ তাৰপিছতহে গোটৰ মানুহে মানে মোৰ ওপৰত একে কেছ দি পেলাই মোক মানে চৰথাপৰ দি পেলাই জেলত ভৰাই থৈছিলে 3 মাহ বুজিছনে আৰু সেই 3 মাহতে তই মোৰ গাত হৈছিলি এই জেলত থকা সময়খিনিতে বুজিছ এই জেলৰ ভাত খাইছিলোঁ আৰু এই চিলাৰবিলাকক অকণমান তেলিয়াব লাগে যে তেতিয়াহে সোনকালে উলিয়াই দিব সেইটো কাৰণে কিজানি তই অকণমান তেলীয়া হ'লি নেকি বুজিছ বাবা বোৱাৰীয়ে চাগে সেইটো কাৰণে তোৰ কাৰণে ইমান পাগল বুজিছ এই ফোনটো কাটাচোন কাটা না ফোনটো সেই মানুহৰ মাজত আছো ন যেতিয়া তেতিয়া যি টি কথা নকবাচোন পেটত মানে কথা নৰখে ন তোমাৰ একো কথা নৰখে ন মানে পেটত